নমস্কাৰ সকলোকে গম পাইছে ইতিমধ্যে যি এডিআৰই পৰীক্ষা আছিল সেই এডিআৰই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে যিসকল শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে সেইসকলক শুভেচ্ছা জনাইছো আৰু বহু সংখ্যক হয়তো অনুত্তীৰ্ণ হৈছে হয়তো এই পৰীক্ষাত সফলতা লাভ কৰিব পৰা নাই তাৰ কাৰণে সোশ্যাল মিডিয়া হওয়াত দেখি আছো যে বিভিন্ন ধৰণৰ পোষ্ট দিয়া হৈছে কিন্তু এইখিনিতে এটা পুৰণি কবিতা মনলৈ আহিল যেটো কবিতা হয়তো আপোনালোকেও শুনিছে ফেসবুকত হয়তো পঢ়িছে বহুজনে কবি দাদুল দেৱকৃষ্ণ বৰুৱা তেখেতৰ এটা খুব সুন্দৰ কবিতা আছে সেই কবিতাটো অলপ শুনাবৰ মন গ'ল কবিতাটো শুনাই লৈছো পৰীক্ষাটোনো কি কথা জীৱনটো হেখাই হ'ব দেব পাই যেনে তেনে পাছ কৰাক লৈ মই দুখ কৰা নাই পৰীক্ষাটোনো কি কথা জীৱনটো হেখাই আখৰ নিচিনাৰ পুতেক হৈ পাছ যে কৰিলি অংক নুবুজাৰ পুতেক হৈ নম্বৰ যে গোটালি বৰ মানুহ হৈ সাজি দিব নালাগে বঙলা গাড়ী কিনি আঁতৰাব নালাগে পদুলিৰ নঙলা যিকণ আছে মাটি তাতেই কৰিবি খেতি যিকণ চেনেহ আছে তাৰেই বান্ধিবি আতি আতি বৰ মানুহ হ'ব নালাগে ভাল মানুহ হবি যি জান যি বুজ মানুহক ভালকৈ কবি আকাশ চুব নালাগে পুজিবি মাটি চৰণ চুব নালাগে ভাল পাবি জাতি হ'ব বোপাই সৰহ নম্বৰ নোপোৱাৰ বাবে দুখ নকৰিবি মাটিৰ মানুহ মাটিতে থাকিবি পাঠশালাত নিশিকাখিনি জীৱনৰ পৰা শিকিবি দেখিছো নহয় চকুৰ আগতে জাকত জিলিকা কেইটাই কি ফুল ফুলাইছে পাই আছো নহয় বা বাতৰি বৰ মানুহ হৈ কেনেকৈ ৰাইজৰ ধন খাইছে দেশৰনো কিডাল ভাল হৈছে হাল বাবি খেতি কৰিবি নিজেও খাবি আনকো খুৱাবি নামঘৰত পাতিবি ভাওনা সবাহ কোনোবা ঢুকালে সাজিবি চিতা জ্ঞান ল'বলৈহে আখৰ চিনিব লাগে ধন খুন দেখোন চুৰেও গোটাই আখৰ চিনা বহুতে তোক মোক মানুহ বুলি নকনে বেছিকৈ জিলিকা তৰাবোৰচোন পপীয়া তৰা হৈ খহে হ'ব দে বোপাই নালাগে হ'ব তই তৰা হ'ব দে বোপাই নালাগে হ'ব তই তৰা টিকাৰ টোপা খহু হৈ ঘৰতে থাকিবি নৰিয়াত পৰিলে কবিৰাজ মাতিবি আইৰৰ আখলত হেতা ধৰিবি কোনোবাই খাব কলম পিটিকি কোনোবাই খাব মাটি গছকি কোনোবাই খাব শিল ভাঙি কোনোবাই খাব আনক ঠগি কোনোবাই খায় দেশ বেছি কোনোবাই খায় জাতি বেছি কোনোবাই খায় মূৰ বেছি দৰকাৰ পৰিলে শিল ভাঙিবি দৰকাৰ পৰিলে হালোৱা খাটিবি তথাপি নিদিবি আনৰ ধনলৈ চকু তথাপি নাকান্দিবি আনৰ বাথৰুৱা বুকু পোহৰ হবি বোপাই ৰ'দ হবি বোপাই ৰ'দ চেচুকীয়া পানৰ নাই কটোৱা দৰ হ'ব দে বোপাই মই দুখ কৰা নাই বুকুখন ফুলিহে উঠিছে আজি আখৰ নিচিনাৰ পুতেকে আখৰ চিনিলি অংক নজনাৰ পুতেকে নম্বৰ গোটালি পৰীক্ষাটোনো কি কথা বোপাই পঢ়িলেই পাছ হ'ব পাৰি জীৱনটো হেখাই য'ত নপঢ়াকৈ দিব লাগে হাজাৰ বিজাৰ পৰীক্ষা বাদ দে বৰ মানুহৰ চিন্তা ভাল মানুহ হবি বাদ দে গাড়ী ঘৰৰ চিন্তা নাঙলৰ খুঁটিকে ধৰিবি জানই নহয় নাঙলৰ খুঁটিত কিমান শকতি ধন্যবাদ